মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আজি আমি উপস্থিত আছোঁ গুৱাহাটীৰ গড়চুকত থকা টাইটানিয়াম BMWৰ শ্ব'ৰুমত। আৰু এই BMWৰ যিটো শ্ব'ৰুম, এই শ্ব'ৰুমটো গুৱাহাটীত নতুনকৈ মুকলি কৰিছে আৰু লক্ষ্য হ'ল উত্তৰ পূবৰ বজাৰ। এই উত্তৰ পূবৰ বজাৰ দখল কৰিবলৈ BMW আগবাঢ়ি আহিছে আৰু আমি সৌভাগ্যৱান যে গুৱাহাটীত আমি পাইছোঁ BMWৰ এটা অত্যাধুনিক শ্ব'ৰুম। আমাৰ মাজত আছে শেখাৰ ৰহমান ডাঙৰীয়া, তেখেতে আমাক জনাব BMWৰ গাড়ীবিলাকৰ বিশেষ কথা। নমস্কাৰ। হয়, আপোনালোকো আমাৰ তাতে স্বাগতম জনাইছোঁ আমাৰ শ্ব'ৰুমত, নতুন শ্ব'ৰুমত। কেনেকুৱা শ্ব'ৰুমটো এতিয়া কেনেকুৱাকৈ মুকলি কৰিলে, বজাৰ আপোনালোকৰ কেনেকুৱা দখল কৰিব, কিছু আমাক ক'ব নেকি? হয়, আমাৰ শ্ব'ৰুমটো অফিচিয়েলি আপোনাৰ 13 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ল। তাৰপিছৰ পৰা আমি এতিয়া গোটেই নৰ্থ ইষ্টৰ কাৰণে আমি ছাৰ্ভিচ দিবলৈ ৰেডি হৈছোঁ। ইনিচিয়েলি আমি গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত আমাৰ গোটেই নৰ্থ ইষ্ট আমি কেটাৰ কৰিম। গোটেইখন আমাৰ ষ্টেটছ আমি কেটাৰ কৰিম, যেনেকৈ অৰুণাচল হওক, মেঘালয় হওক, মিজোৰাম হওক, মণিপুৰ হওক, ত্ৰিপুৰা হওক, ছিকিম হওক, আমি গোটেইখিনি আমি কেটাৰ কৰিম আমি এনেকৈ। অন্য এটা আমি যদি কথা এটা সোধোঁ, আপোনালোকৰ এতিয়া যিহেতু যথেষ্ট গুৱাহাটীৰ নিচিনা এখন চহৰত, আগবাঢ়ি থকা এখন চহৰ, ডেভেলপিং আমি মেট্ৰপলিটান চিটি বুলি ক'লে ভুল কোৱা নহ'ব, যথেষ্ট নতুন নতুন গাড়ীৰ শ্ব'ৰুম আহিছে, যথেষ্ট নতুন নতুন গাড়ী আহিছে, গতিকে BMW ব্যতিক্ৰম কেনেকৈ হ'ব, কি ক'ব এই ক্ষেত্ৰত? আপুনি যেনেকৈ ক'লে যে গুৱাহাটী এখন আগবাঢ়ি থকা চহৰ বা ডেভেলপিং মানে ষ্টেট হৈ আছে, তো সেইটো হিচাপে আমি ভাবোঁ যে আজিকালি দিনত মানে ইমানখিনি কাষ্টমাৰ আমাৰ বেছ এটা আছে গুৱাহাটীত বা নৰ্থ ইষ্টত, এনেকুৱা কাষ্টমাৰ্ছ আছে যোনে আজিৰ ডেটত মানে বহুতখিনি লাক্সাৰী লাইন গাড়ী ল'বলৈ বিচাৰে আৰু তেখেতসকলৰ অপশ্যনছো বিচাৰে। আজিৰ ডেটত গুৱাহাটীত যেতিয়া আমি আহিছোঁ, তেতিয়াহ'লে তেখেতসকলৰো আমি ভাল লাগে যে তেখেতক আমি ছাৰ্ভিচ দিব পাৰিম, তেখেতসকলৰ নতুন এটা ব্ৰেণ্ড এটা আনিব পাৰিছোঁ, আমি ভাল লাগে, কাৰণ স্ক'প আছে, আমি জানো। তো ইমান দিনে মানুহে বিচাৰি আছিলে BMW গুৱাহাটীত, সেইকাৰণে আমি আহিছোঁ। BMW বুলি কোৱাৰ লগে লগে মানুহৰ মনত এটা কথাই আহে যে যথেষ্ট মূল্যৱান, যথেষ্ট দামী, যথেষ্ট ব্যয়সাধ্য গাড়ীবিলাকৰ দাম যথেষ্ট বেছি। গতিকে এই ক্ষেত্ৰত গুৱাহাটীৰ দৰ্শকক তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসকল লোক আছে, মেট্ৰ' নিউজৰ দৰ্শকসকলে চাই আছে, তেওঁলোকক জনাব নেকি যে দামৰ ক্ষেত্ৰত দামবিলাক কেনেকুৱা হ'ব? আপুনি যোনটো কথা কৈছে, নিশ্চয় বহুতে ভাবে যে বাহিৰা দেশৰ গাড়ী, বিলাতী গাড়ী বুলি ভাবে চবে যোনটো, তো এইটো দামবিলাক বহুত হ'ব, কিন্তু এনেকুৱা নহয়। আমাৰ ষ্টাৰ্টিং আপোনাৰ 46 লাখৰ পৰা গাড়ী ষ্টাৰ্ট হয়, আপ টু আমাৰ 2 crore 58-59 লাখলৈকে আমাৰ গাড়ী আছে। কিন্তু আমাৰ ওচৰত কিছুমান BMW নিজা ফাইনেন্স স্কিম আছে, যোনটোত আপোনালোকে 47 যোনটো লাখৰ গাড়ীত কৈছোঁ, তাতকৈও আপুনি কমত গাড়ী এখন ল'ব পাৰে, সেনেকুৱা স্কিমো আছে। হয়, আপোনালোকৰ তাত যেতিয়া গাড়ী আপোনালোকে ইয়াতে মুকলি কৰিলে, আপোনালোকৰ যথেষ্ট আপোনালোকৰ কম্পিটিটৰ আছে মাৰ্কেটত, যিহেতু যথেষ্ট গাড়ীৰ নতুন নতুন কোম্পানীবিলাক অসমত আহিছে, বিশেষকৈ গুৱাহাটীত তেওঁলোকে নিজৰ নিজৰ ছেটআপ খুলিছে, গতিকে আপোনালোকৰ মূল কম্পিটিটৰ কোন হ'ব? মূল কম্পিটিটৰ বুলি নওক, চাওক, চবৰে নিজৰ নিজৰ এটা USP থাকে ব্ৰেণ্ডৰ। তো আমাৰো এটা USP আছে, বেলেগ ব্ৰেণ্ডো অভিয়াছলি বহুত ভাল ব্ৰেণ্ড হয়, গোটেইখিনি ইমান দিনে মাৰ্কেটত আছে, কৰি আছে, চেল হৈ আছে। তো আমিও আহিছোঁ তেখেতসকলৰ অলপমান পাৰ হ'বলৈ। তো সেনেকুৱা বুলি নহয়, আছে ইয়াতে গুৱাহাটীত এতিয়া মাৰ্চিডিজ আছে, অডি আছে, আমি আছোঁ, তো চবেই মিলিজুলি কৰিলে ভাল লাগিব গোটেইখিনি। নিশ্চয় এটা বৰ সুন্দৰ ধুনীয়া কথা ক'লে আপুনি। যিহেতু গুৱাহাটীত আপোনাৰ যথেষ্টখিনি আপুনি ক'লে যে যথেষ্ট আপোনাৰ শ্ব'ৰুম আহিছে, BMW আহিছে, গুৱাহাটীৰ বাটপথ যথেষ্ট বেয়া বা বাটপথবিলাক যথেষ্ট মানে উত্তৰ পূৰ্বাঞ্চলৰে কওঁ, বাটপথৰ ইমান মানে কণ্ডিশ্যনটো ইমান এটা ঠিক নহয় বহুত ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত মোকাবিলা কৰিবৰ কাৰণে যিহেতু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ বা সেই ক্ষেত্ৰত কেনেকুৱা সমস্যা হ'ব নেকি গাড়ীবিলাকৰ? সেনেকুৱাটো হ'ব নালাগে আমাৰ মতে, কাৰণ আমাৰ SUV, চিডান গোটেইখিনি ছেক্টৰৰ পৰা গোটেইখিনি ছেগমেণ্টৰ আমাৰ গাড়ী আছে। তো এতিয়া আপুনি যদি চাই, আমাৰ এইখন চিডান হয়, চাওক 3 Series বুলি কওঁ আমি, এইখনৰ যোনটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ চিডানৰ কাৰণে যথেষ্ট বেছি আছে। 2 নম্বৰ আমাৰ এইখন আছে, চাওক, আমাৰ X5 বুলি এখন আছে, এইখন আপোনাৰ এয়াৰমেটিক ছাছপেনশ্যন আছে, য'ত আপুনি গাড়ীখনৰ হাইটটো আৰু বঢ়াব পাৰে, তো সেইটো ছিষ্টেম আছে। থাৰ্ডলি আমাৰ বাকী নৰ্মেল ষ্টাৰ্টিং লেন যোনখন আমাৰ X1খন আছে, তো তাতে আপুনি চাব পাৰে যে নৰ্মেল গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বাকী গাড়ীতকৈ বহুত বেছি আছে। তো সেইটো অসুবিধা যাতে আমাৰ নহয়, সেইটো কাৰণে আমি ভাবিছোঁ যে এইটো হ'ব নালাগে মানে অসুবিধাটো।
অন্য এটা কথা সুধো দাদা, যে যিহেতু যদি কোনোবা এজন মধ্যবিত্ত মানুহ এজনে সকলোৱে এখন সুন্দৰ বাহন কিনাৰ এটা সপোন থাকে, যদি কোনোবা এজন ব্যক্তিয়ে ভাবে যে এখন BMW কিনিম নেকি, গতিকে আপুনি আজিৰ তাৰিখত কোনো এখন মানে যিখন মধ্যবিত্ত মানুহ এজনে সপোন দেখিব পাৰে বা এখন বাহন আপুনি এনেকৈ ৰেফাৰ দেখুৱাব পাৰিব নেকি? মই আপোনাক অলপ আগতে ক'লোঁ যে আমাৰ কিছুমান BMW নিজা ফাইনেন্স আছে, স্কিম আছে, য'ত এইখন গাড়ী যোনখন আপোনাৰ ষ্টাৰ্টিং 51 লাখৰ পৰা হৈ যায় এইখন গাড়ী, এনেকুৱা স্কিম আছে য'ত আপুনি অলমষ্ট এইখন 40% 35% লেছ দি পিনে সেইটো দামতো আপুনি এইখন গাড়ী ল'ব পাৰে, সেনেকুৱা স্কিমো আছে আমাৰ। তো সেইটো মিডিল ক্লাছ ফেমিলি এটাই যোনটো তেখেতৰ লাক্সাৰী লাইন এখন গাড়ী ল'ম বুলি ভাবিছে, তো যদি তেখেতে ভাবে ধুনীয়াকৈ ল'ব পাৰে। আজি যিহেতু সেইখিনি সুবিধা আমি কৰি দিছোঁ। আচ্ছা, কথা এটা সুধো, যেতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা মানুহে যেতিয়া আহিব ইয়াতে, গ্ৰাহকসকল আহিব, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ গাড়ীবিলাক পঠোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ব্যৱস্থা ল'ব? চাওক, আমি যিহেতু আহিছোঁ গোটেই নৰ্থ ইষ্টৰ কাৰণে আহিছোঁ বুলি আপোনাক ক'লোঁ, তো আমি গোটেই নৰ্থ ইষ্টৰ ষ্টেটছ আমি কেটাৰ কৰিম। এতিয়া কথা হ'ল, কিছুমান জেগাত ধৰক কাষ্টমাৰে গাড়ীখন লৈ যাব দিগদাৰ পাইছে, তেতিয়াহ'লে আমাৰ নিজা ছিষ্টেম থাকে, ট্ৰেইলাৰ থাকে, বা যদি তেখেতে ভাবে যে আমাৰ চফাৰে লৈ যাব গাড়ীখন, আমি তাতে ড্ৰাইভ কৰি দি থৈ আহিম, বা ট্ৰেইলাৰত আমি তেখেতক দি থৈ আহিম, এনেকুৱা আমাৰ ছিষ্টেম আছে, সেনেকুৱা প্ৰভিজন আমি কৰি দিম কাষ্টমাৰক। আৰু ছাৰ্ভিচৰ ক্ষেত্ৰত ক'ব নেকি? ছাৰ্ভিচ কেনেকৈ পাব? ছাৰ্ভিচটো এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয়। চাওক, গাড়ী এখন লোৱাৰ পিছত মেইন মানুহ এজনৰ প্ৰব্লেম সদায় ছাৰ্ভিচত আহে। তো বছৰে ছাৰ্ভিচ কৰা এটা চিডিউল থাকে গাড়ীখনৰ, তো সেইটো যাতে হেডেক নাপায়, আমি ফুল ফ্লেজেডলি এতিয়া ছাৰ্ভিচটো আমাৰ ইয়াতে লৈ আহিছোঁ। আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত ছাৰ্ভিচ আছে, ইয়াতে ফুল ফ্লেজেডলি এতিয়া ছাৰ্ভিচ ইয়াতে হৈ যায়। তো গোটেই নৰ্থ ইষ্টৰ কাৰণে আমি এতিয়া ছাৰ্ভিচ কৰোঁ। আৰু যদি কিছুমান কাষ্টমাৰ ধৰক বাহিৰত যেনেকৈ অৰুণাচল হওক বা মণিপুৰ হওক, তেখেতে কাষ্টমাৰ যদি আহিব নোৱাৰে, তেতিয়া আমি ড'ৰ ষ্টেপ ছাৰ্ভিচো এভেইলেবল কৰি দিম আমি। নিশ্চিতভাৱে আপুনি খুব ভাল কথা ক'লে। আপুনি এতিয়া যদি আমাৰ দৰ্শকসকলক যদি আপুনি দেখুৱাই যে এখন সাধাৰণ মানুহ এজনে বা মধ্যবিত্ত পৰিয়াল এটাই এখন বাহন BMW কেনেকুৱা এখন বাহন ল'ব পাৰে, আপুনি দেখুৱাব নেকি? এখন চাব পাৰে, এইখন হ'ল আমাৰ 51 লাখৰ পৰা ষ্টাৰ্ট কৰা গাড়ী হয়। এইখন SUV আমাৰ ষ্টাৰ্টিং ৰেঞ্জ হয়। তো এইখন আপুনি চাব পাৰে। এইখন যেতিয়া মই ক'লোঁ 51 লাখ, এইটো নহয় যে 51 লাখ অন ৰোড, 51 লাখ এক্স-শ্ব'ৰুমত কথা কৈ আছোঁ মই। কিন্তু আপুনি যেতিয়া ল'ম বুলি ভাবিব, স্কিম যেতিয়া মই কৈছোঁ যে BMW ফাইনেন্স স্কিম আছে, আমাৰ এনেকুৱা স্কিম আছে য'ত এইটো অলমষ্ট 35% to 40% লেছ হৈ যোৱা চান্স থাকে। তো সেইটো মই কৰাই দি পিনে আপোনালোকে আৰামত এইখন গাড়ী অলমষ্ট 40% লেছ প্ৰাইজতো আপুনি এভেইল কৰিব পাৰিব এইখন। অন্য এটা কিছু কথা সুধোঁ, যিহেতু আপুনি ফাইনেন্সৰ স্কিমৰ কথা ক'লে, ইয়াতে গ্ৰাহকসকলে তেওঁলোকৰ পুৰণা গাড়ী এক্সচেঞ্জ কৰাৰ কিবা সুবিধা পাব নেকি? নিশ্চয় আছে, নিশ্চয়। চাওক, গাড়ী এক্সচেঞ্জ হৈ যাব ইয়াতে। আমাৰ গাড়ী এক্সচেঞ্জৰ মানুহ আছে নিজা। তো তেখেতসকলে ভেলুৱেশ্যন চাই দিব। তো তাৰপিছত তেখেতসকলে যদি ভাবিছে যে সেইটো দামটো তেখেতৰ লগত মিলিছে, তেখেতে ধুনীয়াকৈ এক্সচেঞ্জ কৰি এখন বেলেগ ইয়াৰ পৰা BMW লৈ যাব পাৰে। প্লাছ যদি তেখেতসকলে ধৰক বেলেগ লাক্সাৰী কিবা বোলে চলাই আছিলে, তেখেতে এক্সচেঞ্জ কৰিব বিচাৰে, তেখেতসকলে যদি আমাৰ এক্সিষ্টিং কাষ্টমাৰ, তেতিয়া অভিয়াছলি তেখেতে আৰু বেছি লয়েলিটি বোনাছো পাব তেখেতসকলে, সেইটো এটা বেনিফিট পাব তেখেতসকলে। সুন্দৰভাৱে অন্য কিছু এতিয়া আমি প্ৰসংগলৈ যাওঁ। যিহেতু বিশ্বত আপোনাৰ BMW এটা নিজৰ তেওঁলোকৰ সুকীয়া স্থান আছে, আৰু সেই ক্ষেত্ৰত গুৱাহাটীত আপোনাৰ BMW এটা শ্ব'ৰুম খোলা গৈছে। আমাৰ অসমৰ ৰাইজে যথেষ্টখিনি তেওঁলোকে সুখী হৈছে আৰু ভাবিছে যে সকলোৱে এই হাইৱে যেতিয়া গৈ থাকে তেওঁলোকে ভাবে যে এবাৰ আহিম নেকি, যাম নেকি। গতিকে সৰ্বসাধাৰণ মানুহে BMW শ্ব'ৰুমত আহি গাড়ী যদি কিনিবও নোৱাৰে, গতিকে তেওঁলোকে চোৱাৰ সৌভাগ্য পাব নাই? নিশ্চয়। আমি খুলিছোঁ কাৰণ কিয়, পাব্লিকৰ কাৰণে খুলিছোঁ। তেখেতসকলে আহক, চাওক, গাড়ীখন এবাৰ ফিল কৰক, এবাৰ এক্সপিৰিয়েঞ্চ লওক। আমাৰ টেষ্ট ড্ৰাইভৰ গাড়ী আছে, টেষ্ট ড্ৰাইভ এবাৰ চলাই চাওক গাড়ীখন, তেতিয়া একচুৱেল গম পাব যে BMW গাড়ীবিলাক কেনেকুৱা হয়। আমি BMW চবেই জানে যে ইটছ এ ড্ৰাইভাৰ্ছ কাৰ বুলি, পাৰফৰ্মেঞ্চ কাৰ বুলি চবেই জানে। তো আপুনি যেতিয়ালৈকে নচলাই গাড়ীখন পাৰফৰ্মেঞ্চটো আপুনি গম নাপাব। তো মই অনুৰোধ কৰিম, যাৰ মন আছে, ইচ্ছা আছে, বা কোনোবাই যদি আহিব বিচাৰিছে, নিশ্চয় খোলা মনেদি আহক। আমি সকলোৰ কাৰণে ইয়াতে আছোঁ। আমি নিশ্চয় তেখেতক যিমানখিনি পাৰোঁ আমি প্ৰভাইড কৰিম আমি দিবলৈ ছাৰ্ভিচ। সুন্দৰ কথা কৈছে। এতিয়া যিহেতু আপুনি জানেই যে বিশ্বৰ বজাৰত আপোনাৰ ইলেক্ট্ৰিক ভেহিকেলছৰ আপোনাৰ যথেষ্ট এতিয়া ডিমাণ্ডছ আছে, বেটাৰী চালিত গাড়ীবিলাকৰ। গতিকে যিহেতু BMW যথেষ্ট এটা মানে অগ্ৰণীয় প্ৰতিষ্ঠান, গাড়ী নিৰ্মাতা কোম্পানী, তেওঁলোকৰ এতিয়া EV কাৰ্ছ কেনেকুৱা, আপোনালোকৰ ইয়াতে উপলব্ধ হয়নে নহয়? ইয়াতো আছে, আমাৰ নিজা EV লাইন আপ আছে। তো EV লাইন আপ এতিয়া বৰ্তমান আমাৰ ডিছপ্লেত নাই, নিশ্চয় আহি আছে, আমাৰ অন দ্য ৱে হয়। তো EV মাৰ্কেটখন এতিয়া গ্ৰয়িং মাৰ্কেট হৈ আছে, আপুনিও জানে। চব ব্ৰেণ্ডে আপোনাৰ EV লৈ ছুইচ কৰি আছে, আমাৰো EV আছে। তো অহা পৰ্যায়লৈকে আহি পাব, আহিলে আপোনাক নিশ্চয় জনাম, তেতিয়া আপোনালোকে সেইটো এটা কাষ্টমাৰক দেখাব পাৰিব, আৰু কাষ্টমাৰ যদি বিচাৰে আমি নিশ্চয় সেইটো প্ৰভাইড কৰিম আমি।
আৰু ফিউচাৰিষ্টিক গাড়ীৰ বিষয়ে ক'ব নেকি BMW কেনেকুৱা ফিউচাৰিষ্টিক গাড়ী আহি আছে আৰু ঠিক মানে এইটো মাহৰ মানে এইটো বছৰতে আমাৰ বহুতখিনি নতুন লঞ্চেছ আছে তো অবভিয়াছলি সেই লঞ্চেছখিনি অহাৰ লগে লগে আপোনালোকক আমি জনাম মানে কাষ্টমাৰকো আমি জনাম তো সেইখিনি জনাই থাকিম আমি আপডেট দি থাকিম আমি কিমান কি আহি আছে আমাৰ নতুন গাড়ী তো সেইখিনি আমি অহা টাইমত আমি জনাই থাকিম এতিয়া অন্য কিছু প্ৰসংগ সোধোঁ যে BMWৰ অকল যে মানে চাৰিচকীয়া বাহনেই আছে এনেকুৱা নহয় BMWৰ আপোনাৰ দুচকীয়া বাহনো আছে হয়। গতিকে আপোনালোকৰ ইয়াতে দুচকীয়া বাহন উপলব্ধ হ'ব নেকি দুচকীয়া বাহনো আছে আমি এতিয়া ইয়াতে আপোনাৰ দেখা পাব আমি ইয়াতে 3টা ব্ৰেণ্ড লৈ আহিছোঁ এটা আপোনাৰ BMW 4-wheeler আছে এটা আপোনাৰ মটৰেট বুলি আছে এটা মিনি আছে আমাৰ মিনি কুপাৰখনো আহি গৈছে এইখন যোনখন দেখা পাইছে আপুনি এখন মিনি কুপাৰ হয় আমাৰ গ্ৰীণ কালাৰ এখন কনভাৰ্টেবল মিনি কুপাৰ আৰু 2-wheeler বাইকছবিলাক আছে যোনবিলাক আমাৰ এইটো ছেগমেণ্টত আছে বেলেগ এটা ছেগমেণ্টত তো 2-wheeler 4-wheeler এণ্ড মিনি কুপাৰ গোটেইখিনি লৈ আমি নৰ্থ ইষ্টৰ কাৰণে আহিছোঁ এইবাৰ এতিয়া যিহেতু আপোনাৰ এতিয়া মানে বহাগ বিহু আহি আছে গতিকে বহাগ বিহুৰ কাৰণে আপোনালোকৰ বিশেষ কিবা স্কিম আছে নেকি এনেকুৱা নিশ্চয় আমি চেষ্টা কৰিম যিমানখিনি দিব পাৰোঁ কাৰণ এমাহ আছে বাকী এতিয়াও তো আমি প্লেন কৰি আছোঁ সেইটো তো যিমানখিনি দিব পাৰোঁ আমাৰো ভাল লাগিব কাৰণ আমি অসমবাসী ৰাইজৰ কাৰণে আহিছোঁ তো অসমবাসী ৰাইজক কিবা এটা যদি বেনিফিট বা অফাৰ দিব পাৰোঁ আমাৰ নিশ্চয় ভাল লাগিব তো আমি প্লেন কৰি আছোঁ সেইটো তো চাওঁ কি হয়গৈ সেইটো ধন্যবাদ থাকিল এয়া আছিলে BMW শ্ব'ৰুমৰ পৰা আমাৰ এক প্ৰতিবেদন আহি থকা দিনত অসমৰ ৰাইজ তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে এই শ্ব'ৰুমটোৰ পৰা বিশেষভাৱে উপকৃত হওক সেই আশাৰে মহেশ কলিতাৰ প্ৰতিবেদন মেট্ৰ' নিউজ গুৱাহাটী